हेलो एवरीवन गुड मर्निंग और स्वागतम जानाइছো मोर अन्यटी भिडिओ लय माने कि मोर एतु ब्लॉगिंग चैनेलटुत माने बहुत दिन भिडिओ सिडिओ दिया पारा नाছিলো माने अलपमान किबा किबि कामत व्यस्त হৈছিলো इटा बारो फ्री हलो इटा पारले माजे माजे दि थके मोर भिडिओ আজি যাব আলছো মানে গুৱাহাটীত যোৱাৰ কাৰণটো হল কি আজি গাড়ীখনৰ সাৰ্ভিসিং ইটা 2000 কিলোমিটাৰ সাৰ্ভিসিং নিবা দিছি ইটা মোর হইছে 1928 হলি যাইবাম আৰু 2000 হলি হৈ যাব আৰু তো ভিডিও চাই থাকক। তো ফাইনালি আহি গেলো মোর লগত আছে আমার কিংকৰ মানে এই সম্বন্ধত মোর খুৰা হয় মোতকে সৰু কিন্তু তথাপি খুৰা হয় একো লগত লৈ ললো এটা বঢ়িয়াকে যাই থাকো আৰু আমি আহি চাংচাৰি পালো মানে কি ইও ৰাতিপুৱা আকৌ নাই মোৰ ৰাতিপুৱা আকৌ খায়া নাই তো এতিয়া কি খাম বুলি ভাবছো কি আছে পৰঠা এই পৰঠা খাও পৰঠা খাই কিনে ডাইৰেক্ট আৰু সাৰ্ভিসিং যাও নাকি এই কথা এই আৰু এই পুৰা ভকাটো ৰৈছে খাও নাই নেকি খা পানী পানী আছে উপায় নাই আর কত না পানা সাংবাদ আমি এতিয়া আহি মালিকৰ ফ্লাইঅভাৰ পালোঁ এখন ফ্লাইঅভাৰ কি দীঘল বানিছে এখন কিজানি অসমৰ ভিতৰত প্ৰথমখন দীঘল ফ্লাইঅভাৰ হ'ব আৰু কমপ্লিট হোৱাৰ পিছত কিন্তু বহুত ধুনীয়া লগা হ'ব দে আৰু এতিয়া আমি পালোঁ কামাখ্যা মন্দিৰত যোৱা গেটখন মানে এখন কামাখ্যা মন্দিৰত যোৱা মেইন গেট ইপিনে কামাখ্যা মন্দিৰত যাই মন্দিৰটো পাহাৰৰ ওপৰত আছে। তো অলপ আগত পাম মই গাড়ী কিনা ডিলাৰখন তো এখানে হল গাড়ী কিনা ডিলাৰ কামাখ্যা টাটা মটৰ্ছ মানে গাড়ীখন ইয়াৰ পৰা কিনিছিলোঁ মই কিন্তু সাৰ্ভিসিং এতে নহয় সাৰ্ভিসিং হ'ব বাউনী মেদামত তো আমি তাকলৈকে যাই থাকোঁ। তো আমি ফাইনেলি আহি গ'লোঁ গাড়ী সাৰ্ভিস চেণ্টাৰটো আছে আপোনাৰ বাউনী মেদামত এতিয়া আমি ৰুমটোত কোনো নাই কি ৰুম হয় চাওক কোনো নাই ইয়াতে টিভিটো লগাই আছে ডানলপ কেইখন আছে এচিটো বাৰু চলা নাই গৰম লাগছে নেকি তোৰ বহুত গৰম লাগিছে বোলে আৰু তো গাড়ী সাৰ্ভিস কৰি লওঁ তাৰপিছত আৰু ক'ৰবাত যাম মানে গাড়ী সাৰ্ভিস হেৰি কৰিম এটা আৰু থেটি স্পেনটো কৰি লওঁ মানে থেটি স্পেন কেনেকৈ কৰে ময়ো দেখা নাই আপোনালোকক দেখাম যদি বাৰু গাড়ী সেইভাগে সাৰ্ভিস কৰিছে চাওক সেইভাগে সাৰ্ভিস কৰিছে তো আমি অলপ তাতে জিৰে লওঁ কিবা চাহ তাহ দিব নেকি দিব ন চাহ তাহ খাই লওঁ পানী চানী দিছে আৰু এই বটল এইটো তো আমাৰ এতিয়া ৰখি ভোক লাগি গ'ল এতিয়া বাজিল 2:25 তো ভাত খাবৰ টাইম হৈছে এতিয়া ওচৰত হোটেলো নাই তো আমি অৰ্ডাৰ কৰি ৰোল আনিলোঁ আমি ৰোল খাম এইটো ৰোল দুটা আছে ৰোল খাই পেট ধৰিব না তোৰ আৰু বাকী পিছত খাম আৰু বিয়া নাকি আমি এতিয়া বঢ়িয়াকৈ ৰোল চোল খাই ল'লোঁ এতিয়া গাড়ীখন লাহে লাহে ওপৰত দেখি উঠি আছে তাৰপিছত তলত দেখি ৰংটো মাৰি দিব আৰু এই যাক ৰং মাৰি আছে মানে কি এই ৰংটো কৰিলে কি হয় মানে বোকা পানী লাগিলেও তলটো ভাঙান নাথাকে যিটোৰে আমাৰ গাঁৱৰ ৰাস্তা বোকা পানীটো লাগবই সেইটো কৰি হ'লোঁ আৰু মই 2 বছৰত 4বাৰ ৰং কৰি দিব এনেকৈ তো সেইকাৰণে কৰি দিলোঁ ৰখ তো ফাইনেলি এতিয়া আমাৰ গাড়ী কাম চাম চেছ গাড়ীখন মানে দেখা নহ'ল দেখাম তাতে ৰখি কিনে ক'ত দেখাম আৰু গাড়ীখন পুৰা ফিনফিন আহিছে ন পুৰা মজা আহিছে এতিয়া যাই থাকোঁ আমি সাৰ্ভিসিং কৰি ডাইৰেক্ট এতিয়া আমি ডিলাৰত যাম মানে ডিলাৰত মানে আৰ্চিখন আহি গৈছে এতিয়া আৰ্চিখন লৈ ডাইৰেক্ট ঘৰত যাম আৰু ভিডিঅ'টো ভাল নাই তথাপিও আৰু বানিছোঁ আৰু গাইছ মানে কি আমি এতিয়া ডিলাৰ কি খাবাই জানে না ই চাহ খাবাই ইয়াতে সাৰ্ভিসত চাই হা তই সেই খাবাই আনকে খা খাই ল তো আৰ্চি লৈ এতিয়া ডাইৰেক্ট ঘৰমুৱা হ'লোঁ তাৰমানে কি আজি থকাৰ কথা আছিল গুৱাহাটীত ইয়াৰ বোলে কাম ওলাল তো থকা নহ'ল তো এতিয়া ঘৰতে যাইছোঁ দিয়ক আৰু এটা কথা কওঁ মানে গুৱাহাটীত আহি সঁচাকৈ ভাল লাগে বোলে কুঁহিয়াৰ ৰস খা তো ময়ো লৈছোঁ এই দাদাই দিলাক দাদা কিমান দিন হ'ল কিমান দিন হ'ল 30 টকা তো বঢ়িয়া লাগছে খাই দিয়ক তো গুৱাহাটীৰ পৰা ঘূৰি আহিলোঁ মানে ক'ত ৰখিছিলোঁ মই ভালকৈ দেখা নহ'ল বহুত ভাগৰো লাগি আছে তো ইয়াক এতিয়া নামেই দাং ঘৰত তো ভ্লগটো আৰু সিমান ঠিক নহ'ল মই জানিলোঁ কিন্তু তথাপিও চাব আৰু ভাল ভ্লগ দিম আৰু পিছত তো বাই